পলিটিক্যাল পাৰ্টি যোগদান কৰিব খোজাটো বা বিজেপিতে যোগদান কৰিব খোজাটো অপৰাধ নহয়। বাকী আন কথা সব বাদ দি অসমত এতিয়া প্ৰগতি লাগে আৰু কিন্তু আইনখন ষ্টাডি নকৰাকৈ আন্দোলন কৰিবলৈ যোৱাটো বা কোনোবাই জোৰকে হ'লেও লৈ গৈ উলিয়াই নিয়াটো সেইটোহে অপৰাধ বুলি মই ভাবোঁ। মই ৰাজনীতি নকৰোঁ, সেইটোৱে মূল কথা। অফাৰ আহিছে নাই অহা সেইটো আচলতে বৰ গুৰুত্বপূৰ্ণ কথা নহয়। কষ্ট কৰি ষ্ট্ৰাগল কৰি এটা পৰ্যায় পাইছোঁ অভিনয়ত, ইমান সহজে এই দিশটো মই এৰি নিদিওঁ। কাৰ স্থিতি সকলোৱে ইতিমধ্যে জানেই যে কাৰ স্থিতি এখন জাতিধ্বংসী আইন, সেই আইনখন প্ৰকৃত অসমীয়া কোনেও আচলতে কেতিয়াও মানি ল'ব নোৱাৰিব। আৰু আন্দোলন বস্তুটো আচলতে কোনো পৰিকল্পিত বস্তু নহয়, ই এক আৱেগৰ স্বতঃস্ফূৰ্তভাৱে হোৱা এক আৱেগিক প্ৰতিক্ৰিয়া। মই ভাবোঁ তেনেকুৱা যদি পৰিস্থিতি হয় পুনৰ ওলাব লাগিব, ৰাইজে যদি ওলায়, ৰাইজ ওলায়। সেইটো তেওঁৰ ব্যক্তিগত কথা, তেওঁ কি চিন্তা কৰি কৈছে সেইটো মোক সোধাতকৈ তেখেতক আৰু বহলকৈ সেই বিষয়ে তেওঁ যদি বুজাই কয় তেতিয়াহ'লে বেছি সুবিধাকৰ হ'ব। কিন্তু ৰাইজে জোৰ জবৰদস্তি ওলাই অনা কথাটো আচলতে অকণমান ভুল কথা, বাকী তেওঁৰ ব্যক্তিগত কথা। কোনো শিল্পীয়ে যদি কৈছে যে জোৰকৈ ৰাইজে আন্দোলন কৰিবলৈ উলিয়াই লৈ গৈছিলে, সেইটো মই সমৰ্থন নকৰোঁ। এইকাৰণে এতিয়া তেওঁলোকৰ স্থিতি, ধৰি লওক তেওঁলোকে কোনো পাৰ্টি জইন কৰিব খুজিছে, পলিটিক্যাল পাৰ্টি, কোনো পলিটিক্যাল পাৰ্টি যোগদান কৰিব খোজাটো বা বিজেপিতে যোগদান কৰিব খোজাটো অপৰাধ নহয়, অপৰাধ হ'ব নোৱাৰে। কিন্তু আইনখন ষ্টাডি নকৰাকৈ আন্দোলন কৰিবলৈ যোৱাটো বা কোনোবাই জোৰকে হ'লেও লৈ গৈ উলিয়াই নিয়াটো সেইটোহে অপৰাধ বুলি মই ভাবোঁ। গতিকে অকণমান যদি তেওঁলোকে ষ্টাডি কৰি ওলাই গ'লহেঁতেন, আজি তেওঁলোকে এনেধৰণৰ ভাষ্য দাঙি ধৰাৰ প্ৰয়োজন নহ'লহেঁতেন। কাৰণ তেতিয়াও এনে কিছু শিল্পী আছিল যি ওলাই অহা নাছিলে, হয়তো তেওঁলোকে ভাবিছিলে না আমি ওলাই নাযাওঁ। গতিকে তেনেধৰণৰ এতিয়া তাৰমানে স্থিতিটো লৰচৰ হোৱাটোহে আচলতে আচৰিত কথা। গতিকে মই এটাই কথা ক'ম যে বিজেপি জইন কৰিব খোজাটো বা কোনো ৰাজনৈতিক দলত জইন কৰিব খোজাটো অপৰাধ নহয়, আইনখন ষ্টাডি নকৰি আন্দোলন কৰিবলৈ যোৱাটোহে অপৰাধ। নাই, মই 27 বছৰে এটা বাটত বহুত কষ্ট কৰি ষ্ট্ৰাগল কৰি এটা পৰ্যায় পাইছোঁ অভিনয়ত, ইমান সহজে এই দিশটো মই এৰি নিদিওঁ। গতিকে মোৰ সময় হোৱা নাই এতিয়া মই এৰি যোৱা। আৰু ৰাইজে বিচাৰিবই ভাল নেতা, ভাল মানে তেওঁলোকে ডেফিনেটলি বিচাৰিব, কিন্তু মই এতিয়া সাজু নহয়। ৰাষ্ট্ৰীয়তাবাদী দলৰ পৰা আপোনাৰ অফাৰ আহিছে বুলি কৈছে, ৰাষ্ট্ৰীয়তাবাদী যিবোৰ দল আছে। মই ৰাজনীতি নকৰোঁ, সেইটোৱে মূল কথা। অফাৰ আহিছে নাই অহা সেইটো আচলতে বৰ গুৰুত্বপূৰ্ণ কথা নহয়। যিবোৰ আঞ্চলিক দল আহিছে তেওঁলোকক লৈ আপুনি আশাবাদী? পৰিৱৰ্তন আমাৰতো এতিয়া অন্যটো আমাৰ হাতত, যে সাধাৰণ ৰাইজ আমি যিসকলে ভোট দিওঁ, আমাৰ হাততো আন বাট নাই। আমি আৰু পৰিৱৰ্তনৰ আশাতে আশাবাদী। গতিকে চাওঁচোন কোনে কি কৰে, দেখা যাওক। যিবিলাকে নতুনকৈ ৰাজনীতিৰ পথাৰত নামিছে তেওঁলোকক আপুনি কি ক'ব? এটাই কথা ক'ব বিচাৰোঁ যে জাতি সুৰক্ষিত হ'ব লাগে। জাতিৰ প্ৰথমতে যিয়ে চিন্তা কৰে জাতিৰ চিন্তা কৰিব লাগে, কাৰণ এই জাতিটো জীয়াই থাকিব লাগিব, ভাষা সাহিত্য সংস্কৃতি। তাৰোপৰি এতিয়া প্ৰগতি লাগে, বাকী আন কথা সব বাদ দি অসমত এতিয়া প্ৰগতি লাগে আৰু চৌ দিশৰ পৰা। নতুন বছৰটো ভগৱানৰ কৃপাত ভালকৈ আৰম্ভ হৈছে। এখন ধাৰাবাহিক চলি আছে স্বাভিমান, যথেষ্ট শক্তিশালী এটা চৰিত্ৰত মই অভিনয় কৰাৰ সুবিধা পাইছোঁ দূৰদৰ্শনত, আৰু দূৰদৰ্শন মানে এটা প্ৰাইভেট ছেটেলাইট চেনেলত। তাৰপিছত এখন ছবি কৰি আছোঁ, ৰাজনীতি আকৌ নামটো। তাতে অভিনয় কৰিছে এজন সুদক্ষ জ্যেষ্ঠ অভিনেতা, মোৰ সৌভাগ্য, মই প্ৰথমবাৰৰ বাবে অভিনয় কৰিছোঁ তেখেতৰ লগত, তপন দাস ডাঙৰীয়া। লগতে থাকিব জুবিন গাৰ্গ, আৰু জুবিন দা আৰু মোৰ জুতিটো প্ৰথমতে কেতিয়াও ছবিত অহা নাই। গতিকে দৰ্শক বা আমাৰ যিখিনি অনুৰাগী সকলো খুব উৎসাহী হৈ আছে, ৰাইজে আদৰি ল'ব বুলি মোৰ বিশ্বাস। নাটক কৰিম এখন ফেব্ৰুৱাৰীত, ভৱেন্দ্ৰনাথ শইকীয়া ছাৰৰ মৃত্যুবাৰ্ষিকীত। প্ৰীতি বৰ্মাই কৈছে বৰষাক লৈ এখন নাটক কৰিব লাগে, নয়ন প্ৰসাদ ডাঙৰীয়াই পৰিচালনা কৰিব, মাৰ্চত এখন ছবি কৰিম। তেনেকৈ বহুত কাম আছে, গতিকে ভাল কাম কৰি যাম। অসমবাসীৰ পৰা এইখিনিতে আশীষ বিচাৰিছোঁ আৰু ইংৰাজী নৱবৰ্ষৰ পুনৰবাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ৰাজনীতিত মোক আপোনালোকৰ চৰিত্ৰত দেখা পাব। আপোনালোক মানে গণতন্ত্ৰ চতুৰ্থ স্তম্ভ, সাংবাদিকতা। যদিও বা মই এংকাৰ এগৰাকী, পৰ্যায়ক্ৰমে তেওঁ কি পৰিস্থিতি পায়গৈ
কি এটা কেনেকুৱা ধৰণৰ এটা পৰিস্থিতি পায়গৈ সেইটো ছবিখন চালে আপোনালোকে গম পাব কিন্তু মই মিডিয়া লাইনৰ কেতিয়া মুক্তি লাভ কৰিব এইখনটো মাৰ্চৰ 26 তাৰিখে মুক্তি দিব বুলি ঘোষণা কৰিছে প্ৰযোজকৰ ফালৰ পৰা আমি পূৰ্ণ গতিত কাম চলি আছে 25 দিনৰ ভিতৰত কাম শেষ কৰাৰ সিদ্ধান্ত লৈছে আমাৰ পৰিচালক মনজিত শৰ্মাই গতিকে ইলেকশ্যনৰ আগতে নিৰ্বাচনৰ আগতে ৰিলিজ হ'ব লাগে আচলতে সেইটো আমাৰ বাবে বৰ ভয়ৰ কথা অসমীয়া চিনেমাৰ বাবে যে ছবিগৃহবিলাক লাহে লাহে বন্ধ হ'বলৈ গৈছে কিন্তু তাতে আকৌ ভাল খবৰ কিছুমানো আছে যে কিছুমান মাল্টিপ্লেক্স এতিয়া আৰম্ভ হৈছে আৰু আজিকালি মাল্টিপ্লেক্সতে দৰ্শকক দেখা গৈছে চবে মাল্টিপ্লেক্সতে ছবি চাব বিচাৰে বৃহৎ আকাৰৰ এটা হলৰ ছবিগৃহৰ আচলতে কনচেপ্টটো এতিয়া অবছলিট হৈ গৈ আছে কিন্তু তথাপিও যিহেতু এইবোৰ আমাৰ ঐতিহ্য এটা ছবিগৃহ সেইখিনি মই চৰকাৰক অনুৰোধ জনাইছোঁ যাতে কিবাকে তেওঁলোকক সাহায্য দি হ'লেও সংৰক্ষিত কৰিব পাৰে আৰু নহ'লে তাতেই একেটা হেৰিতে যদি আৰু দুখনমান স্ক্ৰীন কৰি কিবাকে সেই বস্তুখিনি ছবিগৃহসমূহ চলি থাকিলে অসমীয়া ছবিৰ জয়যাত্ৰা অক্ষুণ্ণ থাকিব